নমস্কাৰ। কথা এটা কোৱাৰ কাৰণে এতিয়া ৰাতি হ'ল যদিও ভিডিঅ'টো বনালোঁ। কাইলৈ ৰাতিপুৱা 4:25 জুবিনদাৰ বহু প্ৰতীক্ষিত ৰৈ ৰৈ বিনালে চিনেমাখনে শুভ মুক্তি লাভ কৰিব গুৱাহাটীৰ মেট্ৰিক চিনেমা হলত। টিকট পাবলৈ নোহোৱা হৈছে, সকলোৱে আশাৰে ৰৈ আছে। ডেকা বুঢ়া কণমানি শিশু কোনো কথা নাই, সকলোৱে ৰৈ আছে। ময়ো ৰৈ আছোঁ এই চিনেমাখন চাবলৈ। তাৰপিছত এই চিনেমাখনে জুবিনদাৰ শেষ টাইমত যেনেকুৱাকৈ মানুহ লগ লাগি অনুৰাগীৰ ভিৰ হৈ এটা আন্তঃৰাষ্ট্ৰীয় ৰেকৰ্ড গঢ়িছিল, ঠিক তেনেকুৱাকৈ এই চিনেমাখনেও এটা ৰেকৰ্ড গঢ়িব বুলি আশা কৰিছোঁ আৰু কৰিবই। এইটো বিশ্বাস আছে আমাৰ। জুবিনদাক আমি আমাৰ হিয়াত সদায় জীয়াই ৰাখিম। জুবিনদাক আমি আমাৰ যি সৃষ্টি সেই সৃষ্টিত আমি সদায় জীয়াই ৰাখিম। আৰু জুবিনদাৰ এই চিনেমাখনৰ কাহিনীটোৰ লগত কিছুমানে জুবিনদাৰ শেষ টাইমৰ কথাখিনি মানে তুলনা কৰি আছে, তেনেকুৱা একো কথা নহয়। জুবিনদাৰ লগত যিয়ে অনবৰতে লাগি আছিল, গাৰ নোমৰ নিচিনা যিকেইজন ধৰা পৰিছে এতিয়া আৰু মানে পানীৰ তলৰ কাঁইট সিহঁতে তাৰমানে বহুত দিনৰ পৰা এইবিলাক পৰিকল্পনা কৰি আছিল। কিন্তু জুবিনদাই বা পৰিয়ালে বা আন কোনোবাই যিবিলাক শুভাকাংক্ষী তেওঁলোকে এই কথাটো গম নাপালে, আমিও গম নাপালোঁ, এনেকুৱা ধৰণৰ কথা। কিন্তু আমি ৰৈ ৰৈ বিনালে চাম, জুবিনদাক সদায় মনত ৰাখিম। আৰু ৰৈ ৰৈ বিনালেৰ সেই ঘটনাটোৰ লগত জুবিনদাৰ মোৰ মতে একো এনেকুৱা কথা নহয়। যিকেইজন কালপ্ৰিট সেই কালপ্ৰিট কেইজনে কামটো কৰিলে। আৰু ৰাজনৈতিকভাৱে বা এনেই কিবা বেলেগ ধৰণে বহুত কথা ওলাব পাৰে। এতিয়া যোৱাকালি এজনে মানে কৈ আছে, ইউটিউবাৰ এজনে কৈ আছে, ইমান দিনে তেওঁলোক সাৰ পোৱাই নাছিল, যোৱাকালিৰ পৰা কৈ আছে জুবিনৰ ক্ষেত্ৰত নৈ বেচৰাটো মানে এতিয়া কমি গৈছে আৰু মানুহৰ এনেকুৱা ধৰণৰ কথা এটা চলি আছে। কিন্তু এনেকুৱা একো কথা নহয়, তেওঁলোকেহে মনে মনে আছে, আমি মানে মনে মনে থকা নাই নহয়। তেওঁলোকে যিখন মেলা পাতিছিল সেই মেলা পতা কেইজনে মনে মনে আছে, আমি মনে মনে থকা নাই নহয়। তেওঁলোকৰ তাৰমানে যিটোত লাভ আছে সেইটোতে থাকিব আৰু তেনেকুৱা ধৰণৰ কথা। এতিয়া হয়তো এই কথাটোক লৈ এটা ভ্লগ বনাব বা কিবা এটা বনাব আৰু এনেকুৱা ধৰণৰ কথা। কিন্তু আমি তেনেকুৱা নহয়। ৰৈ ৰৈ বিনালে আমি চাম আৰু জুবিনদাৰ ন্যায়ৰ কাৰণে আমি সদায় লাগিয়ে থাকিম। আমি যেতিয়ালৈ জীয়াই আছো তেতিয়ালৈ আমাক জুবিনদাৰ ন্যায় লাগিব বুলি আমি কৈয়ে থাকিম। আৰু কাইলৈ ৰৈ ৰৈ বিনালে চাই থোৱাৰ পিছত এইটো আৰু জোৰদাৰ হৈ উঠিব, সেইটোৱে আশা কৰিছো। গতিকে জুবিনদাৰ যি সৃষ্টি সেই সৃষ্টিক আমি কোনোপধ্যে হেৰাই যাব নিদিওঁ। জুবিনদাৰ ন্যায় আমি মানে নোলোৱাকৈ নাথাকো। জুবিনদাৰ ন্যায় আমাক যিকোনো প্ৰকাৰে লাগিব, এইটোৱে কথা। জয় জুবিনদা।